আমি অপরাধী পুরুষ আমি শাস্তি দিছি বাবা জীবনে জীবন উপভোগ করেছেন আমার জিয়ারতগুলো ইমান কষ্ট তিনি I'm
তই কৈছিলি আমি এতিয়া অযোধ্যাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ মোৰ শ্ৰীকলা আশ্ৰমত পোৱা নাই কোনো তথাপিতো মনত লাগিছে বেজাৰ লগা নখনৰ কুকৰ্মৰ বাবে শান্তিপ্ৰিয় প্ৰজাজনে আজিও ভুগিছে নিকায় মৃত্যুৰ জীৱন পবিত্ৰ দীক্ষাকুলত জন্মগ্ৰহণ কৰি অপবিত্ৰ দুবাৰী নৰবত্তই পৰিপুষ্ট সিহঁতৰ ৰামচন্দ্ৰ কৰি আছে ঘৰত Kita